মানে যেতিয়াৰ পৰা লগ পাইছোঁ গান গাই বুলি বা গান লিখে বুলি অকল সেইটো নহয় কিটো টপিকত তেওঁৰ জ্ঞান নাই খেল এখন লগাই দিয়কচোন তাৰ কোন হয় কি কৰে ইয়াৰ কি আছিলে বেকগ্ৰাউণ্ড অধ্যয়নটো সাংঘাতিক মানে আৰু মোক সেইটো সদায় ইনস্পায়াৰ কৰে বহি থাকিলে এইটো এনেকুৱা কিতাপৰ কথা লিখনিৰ কথা কোনে বুক এখন ৰাইটাৰ কোন হয় কি লিখিছিল তাৰ কি বেকগ্ৰাউণ্ড চব ভৰাই থৈ দিছে চব সেইকাৰণে এটা বস্তু চলে যে জুবিন গাৰ্গ হোৱাটো ইমান সহজ মানে ছবিখনত এটা লাইন আছে হিয়া দিয়ে নিয়ে হামিংটো দিয়াৰ পিছত কোনোবাজনে এনেকুৱা ধৰণৰ কথা এটা কৈ যে জুবিন গাৰ্গে চিঞৰাৰ পিছত ৰঙে বেলেগ হৈ গ'ল গানটো এতিয়া সেই চিঞৰটো মানে মই ভাবোঁ সেই চিঞৰটো তেনেকুৱা এটা চিঞৰৰ কথা বুজোৱা নাই আমি অনুষ্ঠানৰ আৰম্ভণিত কৈছিলোঁ যে বহাগৰ প্ৰথমটো সুহুৰিত জুবিন গাৰ্গ সেই চিঞৰটো এদিনীয়া নহয় যেনেকৈ আমি পাৰ্থ হাজৰিকাৰ ক্ষেত্ৰত কৈছিলোঁ গঢ়ি পিটি আহিছে সেই চিঞৰটো অকল খালী এটা চিঞৰ নহয় ঊৰ্ধ্বকৰ্মৰ ভিতৰত থকা সেই চিঞৰটোৰ কাৰণে জুবিন গাৰ্গে যথেষ্ট অধ্যয়ন কৰিছে সেইকাৰণে আমি মানুহজনক কেনেকৈ পাই থাকোঁ